নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল মৃদুকে টাইমছলৈ। আজি এটা নতুন বিষয় আপোনালোকৰ মাজলৈ আছো। বিষয়টো হৈছে অবৈধ বিদেশীৰ অসমত অবৈধ প্ৰৱেশ। হয়, আপোনালোকে সকলোৱে জ্ঞাত অবৈধ বিদেশীৰ ফলত দিনক দিনে কিমান ধৰণৰ নতুন নতুন প্ৰভাৱ পৰি গৈ আছে আমাৰ সমাজত। আপোনালোকে হয়তো সকলোৱে জ্ঞাত। জনসংখ্যাৰ ফালৰ পৰা হওক, ৰাজনীতিৰ ফালৰ পৰা হওক, আনকি আমাৰ সামাজিক ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে তেওঁলোকে প্ৰভাৱ পেলাই গৈ আছে দিনক দিনে। চ' এনেকুৱা হোৱাটো অনুচিত বুলি ভাবোঁ। যিসকলে অবৈধভাৱে অসমত প্ৰৱেশ কৰি আছে দিনক দিনে তেওঁলোকে এনেকুৱা নকৰক। আমাৰ চৰকাৰে সেইটো বিষয়ে দৃষ্টিগোচৰ কৰক। এইটো সমস্যা সোনকালে সমাধান সেইটোৱে বিচাৰোঁ। চ' ভিডিঅ'টোত এইটো আমি কাকো টাৰ্গেট কৰি এইটো দেখুওৱা হোৱা নাই। জাষ্ট আপোনালোকে এটা সৰু উদাহৰণস্বৰূপে আমি বস্তুটো দেখাই আছোঁ যে কি হৈ আছে বৰ্তমান। চ' এনেকুৱা হোৱাটো অনুচিত। সকলো খিলঞ্জীয়া লোকসকলে নিজৰ অধিকাৰখিনি ভালকৈ ভোগ কৰিবলৈ পাব লাগে। কোনো মাজত কোনো মানুহ নাথাকে বা নিজে যিখিনি অধিকাৰ তেওঁলোকৰ সেইখিনি আচলতে সুন্দৰভাৱে ভোগ কৰিব পাব লাগে। সেইখিনি আচলতে চৰকাৰে দিয়াটো অতিকে প্ৰয়োজন। চ' এইখিনিয়ে দেখাবলৈ ট্ৰাই কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। চ' আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম। ভাই কাম করবো আমি অসমে যাব আমি অসমে যাব লাগে। আমার ভাল চিনকে আছে, দালাল আছে ভালে আছে। বল বল কন্টাক্ট করো তাকে। কোনটাকে মোবাইল করো। बोले আমি বুঝতে পারলাম। আমি অসমে যাবা লাগছে। কেনকে যাব? হেল্ল' কোনে কৈছে? গুটি কোৱা অসমত সোমাব লাগে। হৈ যাব, অসমত সোমাই দিম। কিন্তু পইচাটো বেছি লাগিব। মোকতো জানাই কিমান লাগিব। মই মন্ত্ৰী চন্ত্ৰী গোটেই হাতত লৈ ল'ম। তুমি খালি মোক পইচাটো বেছিকৈ দি দিবা। তুমি টেনশ্যন নল'বা। এইবিলাক বাদ দিয়া হৈ যাব। তোমাক মই তাৰিখটো কৈ দিম। তুমি এই তাৰিখত আহি যাবা। তোমাক সোমাই দিম মই। দিয়া মই তোমাক কৈ দিম। দিয়া বড়ো আচাৰ পাই। হেল্ল' বড়ো আচাৰ মই কোনে কৈছোঁ গম পাইছেনে? মই এই ডাঙৰ ডিল এটা আছে। এই অসমত বাংলাদেশী কেইটামান সোমাব লাগিছিলে। পইচা মেনেজ নকৰিব। পইচা আপোনাক যিমান লাগে সিমান পইচা মই দি দিম। হ'ব দিয়ক। আপুনি এইটো মেনেজ কৰি ল'ব। খালি সোমাই দিব আৰু পইচা যিমান লাগে সিমান দি দিম। এতিয়া ৰাখিছোঁ দিয়ক। মইতো কৈছিলো যিটো কথা আপুনি জানেই থাকে। সেইদিনা তুমি ফোন কৰিছিলা। এতিয়া কি কৰা যায়? এতিয়া মাতা যায় সিহঁতক। পিছে কথাটো চিন্তা কৰিব লাগিব। তাৰমানে ধৰক আপোনাকতো কৈছে কিমান কি লাগিব। মই গোটেই আপুনি ক'লে হ'ল মই দি দিম কিমান কি লাগে। তুমি কিমান দিব পাৰিবা? আপোনাক মই কিমান লাগে? 2 লাখ মান দিব পাৰিবা? হৈ যাব 2 লাখ দি দিম। আপোনাৰে পিছত কামত আহিব। আপুনি জানেই আৰু তোমালোকে মোৰ ভোটত দিব সিহঁতে মোক শিকাব। মোৰ কিমান আগত সেইটোতো হ'বই। মই বাৰু আপোনাক মই সিহঁতক লৈ আনিম। আপুনি কৰি দিব কামটো। ঠিক আছে, তুমি টেনশ্যন নল'বা বাবুৱা। মই কৰি দিম। মই আছো। কোন কি লাগে কি লাগে? আমি বাংলাদেশ কি লাগে? আপুনি আমার স্যার কথা পাতেন। আপনাদের পারেন। হ্যালো স্যার। হ'ব দিয়ক। চেনি মাই বিহুতালি তোমাক দেখা পাই কাষে চাপি গলো যে মন লাগি তোমাৰ ধুনীয়া মুখখন চাই চেনি মাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়া হাঁহি representing the বাবুৱা চোৱা আমাৰ বাংলাদেশী কুমাৰ কিমান ইনকাম হৈছে। বহুত ইনকাম হৈছে। ভালে হৈছে। মোক বাংলাদেশৰ পৰা আৰু বন্ধু আহি আছে। ফটো পালে এবাৰ ময়ে জিকিম। ছাৰৰ লগত দুশ টকা আছিলে। এই ৰবা
সিহঁতৰ লগত মই কথা পাতি আছো শুন তহঁতে তহঁতৰ লগত যিমান বাংলাদেশী সদস্য আছে মোক ভোট দি জিকাব লাগিব আমি আসাম দেশের মধ্যে আমি বাংলাদেশ ঠিক কৰি কি কৈছ অবস্থা ধরে কয় কয় রাখছি মই যেটা পাঠ করে আমি সারা হবে পাঠ করে আছে ওদের এটা লম্বা আসলে ইতে বাংলাদেশ আমার ইতে হবে আমি তহঁতৰ ব্যৱস্থা লৈছো আমি আজ তোমার যত যত আজ আমাকে রূপা করে যায় আমি খাওয়াই না ভূত আর নিজর এই কারণে আমি বহুত ভুল কাম কৰিছো বহুত ভুল কাম আমি কিয় খেলিব লাগিব আমি ইয়াৰ উদাহৰণ কৰিব লাগিব ব'লা আমি দেখাওঁ আমি যাওঁ খেলিব লাগিব আৰু তহঁতি এতিয়া যাব লাগিব আমাৰ ইয়াৰ পৰা আমাৰ ইয়াতে বাহিৰৰ প্ৰয়োজন নাই আৰু বিদেশী আমাক নালাগে আমি অসমত অসমীয়া মানুহ কাম কৰিছো আমি যাম দৌৰাই দিয়ে আমি যাম